তো গাইজ ফাইনেলি আইফোন আহি গ'ল হয় বন্ধুসকল আইফোন আহি গ'ল মই আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম কিন্তু মই এবাৰ অলৰেডি আনবক্সিং কৰা হৈ গ'ল যেতিয়া মই মানে ডেলিভাৰী বয়ৰ পৰা ল'ব বিচাৰিছিলোঁ তেতিয়া মই অলৰেডি এবাৰ আনবক্সিং কৰিলোঁ তথাপিতো মই আপোনালোকৰ সন্মুখত এবাৰ আনবক্সিং কৰি দেখাম আৰু আপোনালোকেও চাওক মই বহুত বেছি এক্সাইটেড হয় কাৰণ এনেকুৱা ধৰণৰ মোবাইল মই কেতিয়াও চলোৱা নাই ফাৰ্ষ্ট টাইম আইফোন টাচ কৰিম আৰু ডাইৰেক্ট আইফোন 15 ঠিক আছে সো মই আপোনালোকক দেখাই দিম আৰু এই গোটেইখিনি বস্তু মই বেলেগ বেলেগকৈ অৰ্ডাৰ কৰিছোঁ এইটো হৈছে টেম্পাৰ ইয়াতে টেম্পাৰ আছে টেম্পাৰটো মই বেলেগকৈ অৰ্ডাৰ কৰিছোঁ আৰু টেম্পাৰটো ইমান দামী হয় মই জীৱনত ইমান দামী টেম্পাৰ কিনা নাই এই টেম্পাৰখনৰ প্ৰাইচ হৈছে 1335 টকা খুব বেছি 100-150 মানৰ দামৰ টেম্পাৰ লগাইছোঁ আগতে কিন্তু ইমান দামৰ টেম্পাৰ লগোৱা নাই কাৰণ মোবাইলটো দামী হয় না সেইকাৰণে টেম্পাৰটো অলপ দামী লগাব লাগিব তেতিয়াহে প্ৰটেক্টটো ভালকৈ কৰিব নহ'লে একদম অকণমান যদি কিবা এটা বেয়া হৈ গ'ল বহুত টকা খৰচ হৈ যাব ঠিক আছে সো এইটো মই টেম্পাৰটো আপোনালোকক দেখাম তাৰ লগতে যে আপোনালোকে জানে যে আইফোনত চাৰ্জাৰ নাহে তো 1500 টকা দিয়ে চাৰ্জাৰটো আকৌ অৰ্ডাৰ কৰিবলগীয়া হ'ল তো ইয়াত চাৰ্জাৰ টেম্পাৰ তাৰপিছত এইটো আইফোন আৰু যিটো বেক কভাৰ সেইটো অৰ্ডাৰ কৰিলোঁ বেক কভাৰটো এতিয়া আহি নাই সেইটো হয়তো কালি বা পৰহি মানে আহিব সো এতিয়া মই আপোনালোকৰ সন্মুখত আইফোনটো আনবক্সিং কৰিম চলা এইটো হৈছে আইফোন ইয়াতে মানে এইটো হৈছে কভাৰটো ইয়াৰ ভিতৰত আছে আইফোনটো মই আপোনালোকক দেখাই আছোঁ ব্লু কালাৰত অৰ্ডাৰ দিছিলোঁ সো এইটো চাওক ব্লু কালাৰ আইফোন তাৰপিছতে ইয়াতে আছে চাৰ্জাৰ মানে টেম্পাৰটো মই আপোনালোকক দেখাই দিওঁ টেম্পাৰটো কেনেকুৱা ধৰণৰ সো ইয়াতে এনেকৈ যদি খুলি দিওঁ টেম্পাৰ ওলাই গ'ল লগতে এডাল ব্ৰাছো দিছে মানে টেম্পাৰটো যদিহে মানে বাবুলছ আহি যায় লগাওঁতে বেলদি এনেকৈ হেঁচি দিব পাৰি এডাল দি পঠিয়াইছে লগতে তো ইয়াতে আমি চাওঁ যে টেম্পাৰ ইয়াতে মই চাইছোঁ যে টেম্পাৰ দুখন আহিছে আপোনালোকে চাওক এইখন এখন টেম্পাৰ আৰু এইখন এখন টেম্পাৰ দুখন টেম্পাৰ আহিছে তো মানে মইতো এখন বুলিয়ে ভাবিছিলোঁ এতিয়া দুখন আহিছে যিহেতু এখন ইউজ কৰিম আৰু এখন থৈ দিম পিছত যদি কেতিয়াবা এখন বেয়া হয় তেতিয়া এখন লগাব পৰা যাব সো এই দুখন আহিছে টেম্পাৰ আহি গ'ল তাৰ লগতে ইয়াতে কিছু মেনুৱেল আহিছে ইয়াতে মানে টেম্পাৰখনৰ বিষয়ে কিছু ইয়াৰ জনম কুণ্ডলীৰ বিষয়ে ইয়াত লিখা আছে আৰু নেক্সট হৈছে এইটো আমাৰ চাৰ্জাৰডাল যিটো 20 ৱাটৰ চাৰ্জাৰ হয় সো চাৰ্জাৰটো মই আপোনালোক এইবিলাক মানে মই অলৰেডি আনবক্সিং কৰিছোঁ কাৰণ অনলাইনত অৰ্ডাৰ দিয়া ন তো চাব লাগিব সঠিককৈ আহিছে নে নাই সেইটো বস্তু চাব লাগিব সো ইয়াতে চাওক আপোনালোকক দেখাই দিছোঁ তো এইডাল হৈছে আপুনি ইমান টিকুটমান চাৰ্জাৰ চাওক 20 ৱাটৰ হয় মানে এপলৰ যিহেতু তেওঁলোকে চাৰ্জাৰ দি নপঠায় তো আমি এক্সট্ৰাকৈ কিনিবলগীয়া হয় এইডাল হৈছে এপলৰ চাৰ্জাৰ ঠিক আছে আৰু এইটো টাইপ চি পৰ্ট হয় যিহেতু আজিকালি চব টাইপ চি হৈ গ'ল না তো মানে 15 চিৰিজত টাইপ চি আহিছে ইয়াৰ আগত টাইপ চি নাছিলে তো এইটো হৈছে চাৰ্জাৰডাল মই ইয়াতে যিটো আমাৰ আইফোন 15 ইয়াতে মই চিল আছিলে ইয়াতে যিটো চিলটো ইয়াতে এটা আছে ইয়াতে এটা চিল আছিলে এই চিল দুটা মই অলৰেডি খুলিলোঁ তো আপোনালোকক দেখাই দিম এতিয়া চাওক 3 2 1 এইটো চাওক এই বহুত বেছি মজা লাগিছে এই কালাৰটো এইটো হৈছে আইফোন কেনেকুৱা লাগিছে গাইছ সৰু মোবাইলটো কিন্তু সৰু হয়নে মই ভাবা নাছিলোঁ ইমান সৰু হ'ব বুলি কিন্তু সৰু কিন্তু তথাপিতো ভাল হ'ব বহুত ভাল লাগিব সৰু যদিও মানে চলাই ভাল লাগিব চাগে সো এইটো হৈছে আইফোন হৈছে আইফোন 15 256 GB কাৰণ আপোনালোকে জানে চাগে যে আইফোনত মানে ষ্ট'ৰেজৰ প্ৰব্লেম হৈ যায় যদি মানে যিহেতু কোৱালিটি বহুত বেছি ভাল হয় আৰু ভিডিঅ' এটা কৰিলে বহুত বেছি হাই কোৱালিটিত যেতিয়া শ্বুট কৰি দিম তেতিয়া ভিডিঅ'টো মানে MB বহুত হৈ যোৱাৰ ফলত কি হয় ষ্ট'ৰেজৰ প্ৰব্লেম দেখায় সেইকাৰণে মই ভাবিলোঁ যে 256 GB অৰ্ডাৰ কৰি দিওঁ তো এইটো হৈছে 256 GB আইফোন 15 তাৰপিছতে ইয়াতে আপোনালোকে জানে এইটো হৈছে চাৰ্জাৰ লগত বেলেগ ধৰণৰ এইবাৰ যিহেতু আপোনালোকে নিশ্চয় জানে টাইপ চি টু টাইপ চি চাৰ্জাৰ এডাল তাৰপিছতে ইয়াতে তো আইফোনটোৰ বিষয়ে অলপ জনম কুণ্ডলী তাৰ লগতে এইটো আইফোনৰ ষ্টিকাৰ এইটো হৈছে আইফোনৰ ষ্টিকাৰ ইমান মস্ত ষ্টিকাৰ এডাল দিছে সেইটো লগাব পৰা এটা ষ্টিকাৰ মানে মেকবুকটোৰ লগতো আহিছিলে এইটো মেকবুকটোৰ লগতো এটা ষ্টিকাৰ আহিছিলে সেইটো মোৰ মোবাইলটোত লগোৱা আছে আঁতৰাই দিছোঁ চাওক এইটো ডাইৰেক্ট অন হোৱা মুডত আছে তাৰমানে যিহেতু মই অলৰেডি মানে অন কৰিবলৈ ট্ৰাই কৰিছিলোঁ তাৰপিছত আকৌ নতুনকৈ আনবক্সিং কৰিছোঁ ন কাৰণ এই খুচিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লাগিব না চ' এইবাৰ নট এইটো যিটো পপআপ উইণ্ড' হয় এইটো চাওক মানে এইটো হাইলাইট পৰ্চন আৰু ইয়াতে আমাৰ টাইপ চি পৰ্ট আহি গ'ল এইটো অহাৰ কাৰণে মই মেইন থিং মানে এনেই মই আইফোন 14 Pro ল'ম বুলি ভাবিছিলোঁ কিন্তু আইফোন 14 Proত যিটো মানে চাৰ্জাৰ যিটো পিনটো সেইটো টাইপ চি নহয় কাৰণে আৰু যিহেতু আইফোন 15ত টাইপ চি সেইকাৰণে মই ভাবিলোঁ যে আইফোন 15 লৈ বেষ্ট হ'ব সো ইয়াতে টাইপ চি হোৱাৰ কাৰণে বহুত বেছি ফাইদা আছে ইয়াতে ডাটা ট্ৰান্সফাৰ কৰা হওক বা এনেকুৱা বিভিন্ন চাৰ্জ দিয়া হওক বা এনেকুৱা বহুত সুবিধা আছে সেইকাৰণে মই যে টাইপ চিটো যদি লৈ লওঁ এইটো বেষ্ট হ'ব সো এইটো হৈছে মোৰ আইফোন 15 হয় ব্লু যদিও ইয়াতে ব্লু দেখা যোৱা নাই ইয়াতে হোৱাইট দেখা গৈছে চাগে নিশ্চয় সো হোৱাইট
কালাৰে হয় ইয়াতে ব্লু দেখা যোৱা নাই ৱেট আছে কিন্তু ইয়াতে আগৰ যেটো সিৰিজটো হেতু মানুহ শুনা মতে ৰিভিউ চোৱা মতে ৱেট আছিল কিন্তু এটো ইমানটা ৱেট নাই গাইজ যদি ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব